কিছু ভাল লগা মুহূৰ্ত আৰু ভাল লগা দিনবোৰলৈ উভতি চালোঁ। তেতিয়া সমাজখন সুস্থিৰ হৈ আছিল। জুবিন দা আমাৰ মাজতে আছিল। সেইদিনৰে কথা, অৰ্থাৎ জন্মাষ্টমীৰ আগদিনাখনৰ কথা কৈ আছোঁ। এয়া আমি বজাৰ কৰিবলৈ গৈছিলোঁ, ভাইটি আৰু মই। জন্মাষ্টমীৰ বাবে গোটেই বছৰটো ৰৈ থকা যেনেই হয়, কাৰণ সেই দিনটো আমাৰ বাবে অতি হেঁপাহৰ। আৰু ভাইটি আৰু মই এইদৰে বজাৰ কৰিবলৈ ওলাই গৈছিলোঁ। এইডাল চাওকচোন, কান্হালৈ মই উপহাৰ আনিছোঁ আৰু ৰূপৰ চেইন তেওঁক মই উপহাৰ হিচাপে দিম বুলি ভাবিছিলোঁ। এয়া সকলো গহনা, সাজপাৰ, ফুল সকলো লৈ আনিছোঁ। যিহেতু তেওঁৰ জন্মদিন, গতিকে জন্মদিনটো অকণমান ভালকৈ পাতিব লাগিব। শৰাইৰ যোগাৰ, ভোগৰ যোগাৰ সকলো লৈ আনিছিলোঁ। আৰু এয়া এইদৰে তেওঁৰ জোলনাখন সজাইছিলোঁ অতি সাধাৰণভাৱে। গধূলি পৰত কান্হাক গা ধুৱাই দিয়া হ'ল। পঞ্চামৃতেৰে কান্হাক স্নান কৰাই দিলে মায়ে, ময়ো স্নান কৰাই দিলোঁ। তাৰ পাছত তেওঁলৈ অনা উপহাৰ, তেওঁলৈ অনা সাজপাৰবোৰ পৰিধান কৰাই দিলোঁ। কিমান এটা ভাল লগা মুহূৰ্ত। আৰু এইদৰে তেওঁক স্নান কাৰ্য সমাপন কৰাই তেওঁক এইদৰে তেওঁৰ আসনত অৰ্থাৎ জোলনাত বহাই দিলোঁ আৰু ৫৬ ভোগৰ থালি তেওঁলৈ আগবঢ়াই দিলোঁ। ৫৬ ভোগ কিয় দিয়া হয় বা মাতৃ যশোদাই ভগৱান শ্ৰীকৃষ্ণক কিয় ৫৬ ভোগ দিছিল, সেয়া চাগে সকলোৱে জানে। এটা ধুনীয়া কাহিনী আছে। বাৰু আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই।